We want justice. সংবিধান রক্ষার যুদ্ধ চলিছে সংবিধান রক্ষার যুদ্ধ চলিছে এগুলোকে হাত দেওয়া ভারতের মুসলমানের ঐতিহ্য বিরোধী সংবিধান বিরোধী ওয়াকাফ সংশোধনী আইনের বিরুদ্ধে We want justice. We want justice. সংবিধান বিরোধী ওয়াকাফ আইনের বিরুদ্ধে একেলগে সকলে হাত উঠায় আওয়াজ চলছে সংগ্রাম চলছে কি ভালো লেগেছে নাকি সংবিধান রক্ষারে সংগ্রাম চলছে ইনকিলাব জিন্দাবাদ সংবিধান রক্ষার দাবিতে সংগ্রাম চলছে সংবিধান বিরোধী ওয়াকাফ আইন বাতিল করো সংবিধান বিরোধী ওয়াকাফ আইন বাতিল করো অমিত শাহ হায় হায় নরেন্দ্র মোদী হায় হায় হিমন্ত বিশ্ব শর্মা হায় হায় কদিন ধৰি এইখন ভাৰতবৰ্ষত বিভিন্ন মছজিদ মাদ্ৰাছা কবৰস্থান বিভিন্ন মাটিত আছিল শ বছৰ ধৰি সেইবিলাকক ৱাকাফ বাই ইউজাৰ হিচাপে ৱাকাফ সম্পত্তি হিচাপে ধৰা হৈছিল। এই ব্যৱস্থাটো এই আইনখনৰ জৰিয়তে ইতিমধ্যে বাতিল কৰাৰ এটা প্ৰয়োজন আৰম্ভ হৈছে। অৰ্থাৎ ৱাকাফ সম্পূৰ্ণভাৱে মুছলমানৰ এক আভ্যন্তৰীণ বিষয়। এই বিষয়খিনি মুছলমানক নিজাববীয়াকৈ চোৱা চিতা কৰিবলৈ সম্পূৰ্ণভাৱে সংবিধানে অধিকাৰ দিছে। আৰ্টিকেল 26 অৰ্থাৎ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 26 মুছলমানসকলক বা বিভিন্ন ধৰ্মৰ মানুহক নিজৰ ধৰ্মৰ অনুষ্ঠান প্ৰতিষ্ঠান পৰিচালনা কৰিবলৈ সা সম্পত্তি অৰ্জন কৰিবলৈ অধিকাৰ দিছে। এই অধিকাৰ সম্পূৰ্ণভাৱে নস্যাৎ কৰিছে আৰু আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে ৱাকাফ সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ মুছলমানৰ যিটো অস্তিত্ব এই অস্তিত্ব ধ্বংস কৰি দিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে। আনকি আজিৰ তাৰিখত এই ৱাকাফ সংশোধনী আইনখনৰ জৰিয়তে ভাৰতৰ মুছলমানসকলে আজি দীৰ্ঘদিন ধৰি এইখন ভাৰতবৰ্ষত যি নিজাববীয়া মছজিদ মাদ্ৰাছা কবৰস্থান যিবিলাক সম্পত্তি আছিল এই সম্পত্তিৰ পৰা আনকি মুছলমানৰ অধিকাৰসমূহ কাঢ়ি লৈ যাবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে। আজি লোকসভাত ৰাজ্যসভাত 232জন MP আৰু ৰাজ্যসভাত 95জন MPয়ে এই বিলখন যেতিয়া উত্থাপন হৈছিল তেতিয়া বিৰোধিতা কৰিছিল। তাৰ মানে কি এই বিলখনক লৈ সমগ্ৰ ভাৰতবৰ্ষত যথেষ্ট প্ৰতিবাদ হৈছে। বহুতে কৈছে একমাত্ৰ মুছলমানে প্ৰতিবাদ কৰিছে। এই 233জন লোকসভাৰ যি সাংসদ কিন্তু মুছলমান নহয়, 95জন ৰাজ্যসভাৰ সাংসদ কিন্তু গোটেইকেইজন ইয়াত মুছলমান নহয়। অৰ্থাৎ গণতন্ত্ৰৰ বিৰোধী সংবিধান বিৰোধী এই আইনখন প্ৰণয়ন কৰা হৈছে, যাৰ কাৰণে গণতন্ত্ৰত বিশ্বাস থকা ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণে ইয়াৰ বিৰোধিতা কৰিছে। আৰু আমিও সেই গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ একোজন প্ৰহৰী হিচাপে আজি গুৱাহাটীৰ চচলৰ মাজমজিয়াত আহি এই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ যে ভাৰতৰ মুছলমানসকলৰ যিটো ধৰ্মীয় স্বায়ত্ততা যিটো অটনমিটো এই ৱাকাফ সংশোধনী আইনে সম্পূৰ্ণভাৱে ধ্বংস কৰিছে। এই ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন বহুতো ব্যক্তিয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আমি ABMCয়েও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আমাৰ প্ৰক্ৰিয়াখিনি ইতিমধ্যে শেষ হৈছে। ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে ABMCয়ে ৰাজপথতো সংগ্ৰাম কৰি যাব আৰু ইয়াৰ আইনীভাৱেও সমান্তৰালভাৱে যুঁজ দি যাব। প্ৰথম কথা শেষ কথা চূড়ান্ত কথা যে
ৱাকাফ সংশোধনী আইন কোনো পৰ্যায়ে মানি লোৱা নহ'ব। ৱাকাফ সংশোধনী আইনে মুছলমানৰ অস্তিত্ব ধ্বংস কৰিবলৈ ওলাইছে আৰু এইখন দেশত মুছলমানসকলৰ শ বছৰীয়া হাজাৰ বছৰীয়া ইতিহাসক ইয়াত সম্পূৰ্ণভাৱে পদাঘাত কৰিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে আৰু এই চেষ্টা আমি কেতিয়াও সফল হ'ব নিদিওঁ। গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমাৰ এই সংগ্ৰাম চলিব। চৰকাৰে যিমানে আমাক উচতাই দিছে, হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অসমত বোলে প্ৰতিবাদ হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি চচলৰ পৰা আমি প্ৰশ্ন কৰিছোঁ যে আজি সমগ্ৰ বিটিচিৰ শ্ৰীৰামপুৰৰ পৰা ওদালগুৰিলৈকে সমগ্ৰ বিটিআৰ অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABM কৰ্মী আজি গুৱাহাটীৰ মাজমজিয়াত আহি এই পহৰ ৰ'দত থিয় হৈ প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিছেনে দেখা নাই আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আগন্তুক দিনত কোকৰাঝাৰ, তামুলপুৰ, চিৰাং, আপোনাৰ বাক্সা, ওদালগুৰি বিটিআৰৰ 5খন জিলাত ABMয়ে চৰকাৰৰ এই সংখ্যালঘু বিৰোধী সংবিধান বিৰোধী নীতিৰ বিৰুদ্ধে আমি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ সংগ্ৰাম ৱাকাফ সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত চলিব। এই কোকৰাঝাৰৰ পৰা সংগ্ৰাম গুৱাহাটীৰ পৰা প্ৰয়োজনত দিল্লীলৈকে এই আন্দোলন সম্ভৱ হয়। গোটেই ভাৰতবৰ্ষৰ মুছলমান সমাজে বা গণতান্ত্ৰিক ৰাইজে ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ কৰিছে। যিহেতু ৱাকাফ বোৰ্ড বা ৱাকাফৰ গোটেই বিষয়খিনি সম্পূৰ্ণভাৱে মুছলমানৰ সম্প্ৰদায়ৰ এক আভ্যন্তৰীণ বিষয়। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 26 আৰু 29 অনুসৰি বা আৰ্টিকেল 25 অনুসৰি সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমানৰ সংবিধানে এই ৱাকাফ সম্পত্তিসমূহ নিজাববীয়াকৈ চোৱা চিতা কৰাৰ অধিকাৰ দিছে। ভাৰতৰ মুছলমান সমাজে আজি এটা কথা প্ৰতিবাদ কৰিছে যে ৱাকাফ সম্পত্তি চোৱা চিতা কৰাৰ অধিকাৰ আজি এজন মুছলমানৰ পৰা ৱাকাফ বোৰ্ডৰ চিফ এক্সিকিউটিভ অফিচাৰজনো নন মুছলিম হ'ব পাৰে বুলি এই ৱাকাফ সংশোধনী আইনখনে কৈছে। এই বিষয়বিলাক সাঙুৰি আজি ABMয়ে হওক বা বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে যে এই আইনখনে ভাৰতৰ মুছলমানৰ যিটো অটনমি স্বায়ত্ততাৰ ওপৰত আঘাত আনিব। তো এই ক্ষেত্ৰত সততে যিহেতু আমি BTCৰ মূল সংগঠন ABM হিচাপে সততে BTC অঞ্চলৰ মুছলমানসকলৰ স্বজনতোষণৰ ৰাজনীতি কৰা BTCৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন সময়ত BTC অঞ্চলৰ সংখ্যালঘু মুছলমান গাঁৱে ভূঞে সহজ সৰল সাধাৰণ মুছলমান জনতাৰ ওপৰত মুছলমানৰ বিভিন্ন ভাল লগা কথা মুছলমান কৃতি দেখুৱাই ঘূৰি ফুৰে। সেই প্ৰমোদ বড়ো ডাঙৰীয়াৰ দুজন UPPL দলৰ দুজন সাংসদ অৰ্থাৎ লোকসভাৰ জয়ন্ত বসুমতাৰী আৰু ৰাজ্যসভাৰ ৰণগৌৰা নাৰ্জাৰীয়ে ভাৰতৰ মুছলমানৰ সংবিধান প্ৰদত্ত অধিকাৰ বিৰোধী, ভাৰতৰ মুছলমানৰ ঐতিহ্য বিৰোধী যিখন আমি সংগ্ৰাম আগবঢ়াই আছোঁ ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে থিয় দি লোকসভা আৰু ৰাজ্যসভাত UPPLৰ দুয়োজন সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৱাকাফ সংশোধনী বিলৰ বিৰুদ্ধে ভোট দি ৱাকাফ সংশোধনী আইন গৃহীত কৰাত সম্পূৰ্ণভাৱে বিজেপিক সহায় কৰিছে। আজি ফচলৰ প্ৰতিবাদস্থলীৰ পৰা BTC প্ৰধান প্ৰমোদ বড়োক আমি বুজাই দিব বিচাৰিছোঁ যে ভাৰতৰ তথা BTC তথা অসমৰ মুছলমানৰ সৈতে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে কৰা এই বিশ্বাসঘাতকতাৰ প্ৰত্যুত্তৰ আগন্তুক BTC নিৰ্বাচনত তেখেতক আমি হাতে হাতে দিবলৈ ABM প্ৰস্তুত হৈ আছোঁ। BTCৰ 10 লক্ষ মুছলমান প্ৰস্তুত হৈছে।